हेलो फ्रेंड्स मैं अलरेडी और मैं अपना মাজত B1 तो আজি আপোনালোকক কিছুমান চুলি খৰাৰ হেয়াৰ ফলছৰ বিষয়ে কিছুমান টিপছ কম যাৰ ফলত চুলি খৰি আছে তাৰ সমস্যাসমূহ সমাধান কেনেকৈ কৰিব আৰু আমি কি মিষ্টেক এটা কৰো তাৰ কাৰণে হয় তো তাৰ পৰা কেনেকৈ বাচিম তাৰ পৰা সমাধান কেনেকৈ কৰিম সেই সমূহৰ বিষয়ে আজি আপোনাক কম তো আমাৰ বেসিক কিছুমান কাৰণ থাকে চুলি খৰাৰ ঠিক আছে বেসিক কাৰণৰ ভিতৰত এক নম্বৰ হৈছে আমাৰ DNA সমস্যা ঠিক আছে আমার ডিএনএ প্রবলেম যদি থাকে আমার নিজ দেউতা ককা বা আমার পূর্বপুরুষৰ মাজত যদি কোনোবা চুলি খৰাৰ প্রবলেম আছে বা টপা আছে তো সিহঁতৰ যদি থাকে তেতিয়া আমাৰ এটো হ'ব পৰাৰ চান্স থাকে তো ঠিক আছে তে এটোৰ কোনো সলিউশন নাই তো যদি কেয়ার করে কম হ'ব পাৰে ঠিক আছে তো সেকেন্ড হল আমার চুলিত বহুত উল্টা পুল্টা বস্তু ইউজ কৰো ঠিক আছে এটো বেসিক উল্টা পুল্টা বস্তু কেইটা ইউজ কৰো তৃতীয় বেসিক কাৰণটো হল যে আমাৰ চুলিৰ নিউট্ৰিশনৰ অভাৱ হৈ আছে ঠিক আছে চুলিৰ যোনটো প্ৰটিনৰ দৰকাৰ হেতুৰ অভাৱ হৈ আছে তো তাৰ পিছতো আমি এটো আমাৰ বেসিক কিছুমান কাৰণ তাৰ পিছতো আমি নিজেও কিছুমান মিস্টেক কৰো বা আমাৰ নিজৰ কিছুমান নিজে কৰি থাকো মিস্টেক কেটা কৰি থাকো আমি নজনাকে কৰি থাকো কেনেকে তো তাৰ ভিতৰত এক নম্বৰ হৈছে আমাৰ চুলিত ওয়েক্স বা আমি জেল যেতিয়া আমি লগাও হেতু কি কৰো আমি চুলিত একদম ডিপলি লগাই থাকো কিছুমান মানুহে ডিপলি লগায় তো এটো এক নম্বৰ মিস্টেক দুই নম্বৰ হল আমি কৰবাত চুলিটো সেট কৰি গৈছো চুলিটো সেট কৰিছো কিন্তু আমি ফুৰিব গৈছো কৰবাত তো ফুৰিব গলে কি কৰো আমি চুলিটো বাৰে বাৰে হাত দি থাকো ঠিক আছে তিন নম্বৰ কাৰণ হল যে আমি গা পা ধোৱাৰ পিছত আমি তো চুলিও ধু না তো গা পা ধুলো তেতিয়া আমি কি কৰো তাৰ পৰা ওলাৰ পিছত আমি টাৱলটোৰে গাটো মুছিবৰ কাৰণে লও ঠিক আছে তেতিয়া আমি টাৱলৰ কি কৰো চুলি কেইটা জোৰে জোৰে মুছি দিও ঠিক আছে তো এটো কৰিব নালাগে 4 নম্বৰ মিস্টেকটো হল যে আমাৰ চুলি হেয়ার ড্রাই কৰো ঠিক আছে হেয়ার ড্রাই কৰো বা হেয়ার স্ট্রেট কৰো কিছুমান মানুহে তো আজিকালি মেচিন কিনি লৈ অনলাইনৰ পৰা আনি কি কৰে নিজে ড্রাই কৰি দিয়ে নিজে হেয়ার স্ট্রেট কৰি দিয়ে তো হেতু কৰিব নালাগে ঠিক আছে হেয়ার এটো কৰিব পাৰে কিন্তু তাৰ কাৰণে এটা হেয়ার প্ৰটেক্ট ক্ৰীম পোৱা যায় তো হেতু লগাই তাৰ পিছত কৰিব লাগে ঠিক আছে আৰু 5 নম্বৰ মিস্টেকটো হল যে আমি চুলিৰ প্ৰপাৰলি কেয়ার নলও ঠিক আছে আমাৰ চুলিৰ যোনটো কেয়ার লব লাগে চুলিৰ যোনটো কেয়ার আছে ন হেতু আমি প্রপারলি নলও ঠিক আছে তো তাৰ কাৰণে হ'ব পাৰে তো তাৰ সমস্যাসমূহ সমাধান কেনেকৈ কৰিম তো সমাধান কৰিব হলে এক নম্বৰ যেতিয়া আমি যোনকেইটা মিস্টেক হৈছে ন পাঁচটা মিস্টেক ডিসকাস কৰিলো সেই মিস্টেক কেইটা আমি কৰিব লগা বন্ধ কৰিব লাগিব ঠিক আছে মিস্টেক এটা যাতে নহয় যেনেকৈ আমি চুলি যেতিয়া আমি ডিপলি ওয়েক্স কেইটা লগাও না জেল লগাও তো হেতু কৰা বন্ধ কৰিব লাগিব সেকেন্ড আমাৰ চুলি বাৰে বাৰে হাত দি থাকো না হেতু বন্ধ কৰিব লাগিব থাৰ্ড আমাৰ টাৱলেৰে চুলিটো একদম জোৰে মুছা হেতু বন্ধ কৰিব লাগিব লাহে লাহে মুছিব লাগে ঠিক আছে লাহে লাহে মুছিব এতিয়াৰ পৰা আৰু হেয়ার ড্রাই বা হেয়ার স্ট্রেট যে কৰো তো সেইকেইটা কৰিবৰ কাৰণে কিয় হেয়ার প্ৰটেক্ট যোনটো ক্ৰীম আছে ন হেতু কিনি আনি তাৰ পিছত কৰিব পাৰি ঠিক আছে আৰু প্রপারলি কেয়ার তো প্রপার কেয়ার ভিতর আমি দ্বিতীয়তে আমি কব পাৰো যে এটো সমস্যা প্রপার কেয়ার ভিতর কি কৰিব প্রপার কেয়ার মানে আপোনাৰ চুলি সপ্তাহত 3 দিন মাসাজ কৰিব ঠিক আছে মাসাজ মানে কোকোনাট অয়েল বা ক্যাস্টর অয়েল চুলিৰ কাৰণে যোনটো পারফেক্ট আৰু বেস্ট ক্যাস্টর অয়েল আছে কোকোনাট অয়েল আছে তো ঘৰ সবৰ ঘৰতে আজিকালি কোকোনাট অয়েল থাকে তো কোকোনাট মানে নাৰিকল তেলৰ যোনটো হয় নাৰিকল তেল এটো হাতত লৈ একদম পুৰা ভালকে একদম চুলিৰ গুৰি গুৰি একদম মাসাজ কৰিব একদম চুলিটো এনেকে পুৰা ধুনীয়াকে মাসাজ কৰি দিব ঠিক আছে মাসাজ কৰি আপুনি এটো কেতিয়া কৰিব এতিয়া আপুনি সন্ধিয়া সময়ত কৰিব নহলে আপুনি ৰাতি কৰিব ঠিক আছে তেতিয়া কৰিলে ৰাতি পুৰা নিউট্ৰিশনটো পাই যায় মানে চুলিয়ে তো আপুনি যেতিয়া মাসাজ কৰি ৰাখিব না সন্ধিয়া বা ৰাতি কৰিছে তাৰ পিছদিনা উঠি আপুনি শ্যাম্পু দি চুলিটো ধুই দিব ঠিক আছে তো আমি তাৰ পিছতো আৰু সমস্যা সমাধানৰ ভিতৰত আমি শ্যাম্পু বা কিছুমান ইউজ কৰো না তো হেতু প্রপারলি বস্তু কেইটা ইউজ কৰিব ঠিক আছে আমাৰ চুলিৰ লগত যোন কেইটা ম্যাচিং হয় শ্যাম্পু বা জেল বা অয়েল যোন কেইটা আমাৰ ম্যাচিং আছে ওয়েক্স জেল ঠিক আছে হেতু ইউজ কৰিব কিছুমান মানে ওয়েক্স লগাই বা জেল লগাই বা শ্যাম্পু কৰে তাৰ পিছত কি চুলি কেইটা এনে গৈ থাকে মানে লগোৱাৰ সময়তে চাবক গৈ আছে তো শ্যাম্পু কৰাৰ সময় চুলি গৈ থাকে তো চুলি যায় কিন্তু বেছি যাব নালাগে না কম যোৱাটো বেলেগ কথা তো হেতু যেতিয়া আপুনি শ্যাম্পু প্ৰথমত এবাৰ ইউজ কৰিলে তো এটো এটা কোৱালিটি ইউজ কৰিলে এটা ব্র্যান্ড ইউজ কৰিলে তো এটো আপোনাৰ বেয়া হৈছে তো ব্র্যান্ড বুলি একদম বটল কিনি আনিব লাগে না নালাগে আজিকালি 2 টকা 5 টকাত পোৱা যায় তো এইকেইটা পেকেট আনি প্ৰথম ইউজ কৰি চাব যেতিয়া আপোনাৰ চুলিৰ লগত মেচ হৈ আছে তো হেতু আপুনি পিছত আনি ৰাখিব পাৰে ঠিক আছে তো এটো শ্যাম্পু বা আমাৰ হেয়ার প্রোডাক্ট কেইটা যোন কেইটা আমাৰ হেয়ার কেয়ার কৰা প্ৰোডাক্ট আছে প্ৰোডাক্ট সেই প্ৰোডাক্ট সমূহ বস্তু এই সামগ্ৰীসমূহ আপুনি কেয়ারলি অলপ চুজ কৰি ল'ব ঠিক আছে চয়েস কৰি নিজৰ শৰীৰৰ নিজৰ চুলিৰ যোনটো
নিজৰ চুলিৰ মতে যোনটো আপোনাৰ খাপ খায় সেইটো আনি ৰাখিব ঠিক আছে আৰু চুলিত বাৰে বাৰে হাত দিব নালাগে তো এইকেইটা সমস্যাৰ সমাধান এনেকেই কৰিব পাৰিব ঠিক আছে কোকোনাট অইল লগাব ঠিক আছে মাছাজ কৰিব সপ্তাহত 3 দিন আৰু শ্যাম্পু কৰিলেও আপোনাৰ যোনটো চুলিৰ লগত খাপ খায় সেইটো শ্যাম্পু কৰিব আৰু কি কৰিব চুলিৰ সঠিক ধৰণে কেয়াৰ মানে এইকেইটা কৰিলে হ'ল এইকেইটা কেয়াৰ যদি আপুনি কৰে আৰু নিউট্ৰিশ্যনৰ সমস্যাটো এইটো আপুনি ডায়েট ল'লেই ঠিক হৈ যাব ঠিক আছে আপুনি চুলিৰ কাৰণে যোনটো ডায়েট লাগে সেই প্ৰটিন কেইটা খাব ঠিক আছে